উপবিষ্ট হৈ শূন্য ভাদ মাহৰ উপলক্ষে সদৌতি খেলৰ ৰাজে একতাৱতী হৈ এই মহাবৈকুণ্ঠতে হৰি গুণ কীৰ্তন কৰিছিলে। তদ উপলক্ষে আজি এষাৰি অপৰাধ মাৰ্জনা বিচাৰি প্ৰভু ভগৱন্তৰ চৰণত নাম অৰ্পণ কৰিবলৈ অগ্ৰসৰ হৈছে। শ্ৰী নামৰ ই নেপালী আইমাতৃসকল আমি সমূহ শংকৰজী বৰনামঘৰে আপোনাৰ খবৰ শিক্ষণ লক্ষ্য কি হৈ গোহাৰ জনাম আৰু কোনভাগিনী সেৱা জনাম। পবিত্ৰ ভাদ মাহৰ উপলক্ষে আমি 1 তাৰিখৰ পৰা সন্ধ্যাৰ 1 পৰশত আমি গুৰু দুজনাৰ নিমন্ত্ৰণ থকা কীৰ্তন পুথি আৰু প্ৰতিভাগ শ্ৰৱণ কৰি আজি পৰিসমাপ্তি ঘটালোঁ। আৰু এই পৰিসমাপ্তি ঘটোৱাৰ অন্তত আপোনাৰ খবৰ হিৰিপত্ৰ মুখসন্তে এষাৰি পৰম মংগল নাম সমূহ ৰাইজে কীৰ্তন কৰি শ্ৰৱণ কৰাৰ মানসেৰে বলাই বচিতে পাৰি প্ৰভুৰ চৰণত কীৰ্তি হস্তান্তৰ জনাইছে। আমি যি মাত্ৰকাৰ শ্ৰৱণ কীৰ্তন কৰিব লাগিছিলে তৎস্বৰূপ কৰি প্ৰণাই অভ্যাস মাত্ৰ চিন্তাখনো ইয়াত গোৱা বোৱা সুৰ সঞ্চাৰ তাল মান ৰাগ ৰাগিনী অহা যোৱা বস্ত্ৰবাহন অনেকখিনি চিত্ৰ ৰয়েছে। স্বাভাৱিক এই চিত্ৰক্তভাৱে নিশ্চিতভাৱে গ্ৰহণাপন্ন কৰক। শংকৰজী বৰনামঘৰ সমূহ ৰাইজৰ গৃহে গৃহে আপোনাৰ সহ বৰ্জলৈকে আনন্দময় হওক। আগলৈকে আপোনাৰ পদ পংকজত এনেদৰে সেৱা শুশ্ৰূষা কৰিব পাওঁ তাৰে মানসেৰে আপোনাৰ পদ পংকৰ প্ৰভুৰ সেৱাৰ চৰণত সেৱা ধৰা হৈছে। আৰু এষাৰি শৰণীয়া ভিষাৰে আপোনাৰ খবৰ চৰণ কৰি আমি প্ৰণয় জনাইছোঁ। কৃষ্ণ
নচলিব নচলিব